আমাৰ ঘৰৰ পিছফালে আহিছোঁ বৰ্তমান। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এয়া আমাৰ বাৰী। বিশেষ কাম এটাৰ কাৰণে আহিছোঁ। আজি গুড ফ্ৰাইডে হয়। আমাৰ খ্ৰীষ্টীয় লোকসকলে আজি আমাৰ এই দিনটো বহুত ডাঙৰ দিন হিচাপে পালন কৰে, কিয়নো আমাৰ প্ৰভু ঈশ্বৰ, প্ৰভু যীশুখ্ৰীষ্টৰ আজি মৃত্যুৰ দিন। আৰু মৃত্যুৰ দিৱস হিচাপে আজি আমি যি পালন কৰোঁ সেইবিলাক আপোনালোকক দেখুৱাই আছোঁ। আজি গোটেই চাৰ্চত প্ৰে হ'ব। আৰু প্ৰথমে আমি চাৰ্চ যোৱাৰ আগতে আমাৰ বাৰীত একেবাৰে সীমাত আমাৰ কবৰ আছে, আমাৰ ককাৰ, আজু ককাৰ কবৰ। সেই কবৰে আমি চাফা কৰিব আহিছোঁ গোটেইখিনি। আৰু গুড ফ্ৰাইডে দিনা আমি চাফা কৰোঁ। তাৰপাছত বছৰেকত এবাৰ ধুনীয়াকৈ চাফা কৰিম, মুচিম, নতুন ক্ৰুচ দিম। তাৰপাছত সন্ধিয়ালৈকে আমি আকৌ মম জ্বলাম আৰু ফুল দিম। আৰু প্ৰভু যীশুখ্ৰীষ্টৰ যিহেতু তিনি ফ্ৰাইডে দিনা মৃত্যুবৰণ কৰিছিলে আৰু ছানডে দিনা তেখেতে জি উঠিছিলে, সেইটোৱে আজি অতি জৰে পৰা আজি সেইটোৱে স্মৰণ কৰি আহি আছে। সেই গতিকে আমি আজি সেই মৃত্যু দিৱস উপলক্ষে আমি যি কবৰ চাফা কৰিছোঁ, আজি কবৰ দিয়া হৈছিল। মৃত্যু হৈছিল যিহেতু শুকুৰবাৰ দিনটোত, আৰু কবৰ দিয়া হৈছিল, সেইকাৰণে আমি কবৰ চাফা কৰি দেওবাৰ দিনা আমি তেখেতে পুনৰ জি উঠিছিল, সেইকাৰণে দেওবাৰ দিনা আমি সেইদিনা কাৰণে বহুত ধুমধামেৰে আমি পালন কৰোঁ। বহুত ডাঙৰ দিন সেইটো আমাৰ। সেই গতিকে আজি আমি এই সময়ত আমাৰ ঘৰৰ সকলোৱে আমি কাম কৰিবলৈ আহিছোঁ, কবৰ চাফা কৰিবলৈ। এয়া বৰ্তমান লাগি আছে মেম্বাৰবিলাক, আৰু আমাৰ কবৰটো দেখুৱাইছোঁ ব'লক আপোনালোকক। ক'ত গ'ল খান্তা? এইটো আমাৰ ককাৰ কবৰ, আজু ককা। আজু ককা কবৰ। এতিয়া আমি মুচি পেলাই আমাৰ বাইদেউ মুচিব দেই, মই নুমুচো আৰু, মই অকল একদম কেমেৰা কৰি থাকিম। মই নুমুচো দেই, আজি আপুনিয়ে চব কৰিব। আমাৰ লগত, মানুহৰ লগত, গোটেই মেকুৰী কুকুৰ চব আহি গৈছে কাম কৰিবলৈ। এয়া পুচু, হান্তাৰ ক'ত যাবলৈ ৰেডি হৈ আছ? হান্তাৰ পুচি, এইটো এটা আমাৰ একদম ধুনীয়া মেকুৰী গছত উঠি আছে। নাম নাম নাম, ওপৰতে ভৰি খজাইছে। পুচু পুচু, বাপ দে বা, এইকেইটা হান্তাৰ হেৰি মুচাটো মিউজিক লগাই দিম মুচি থাকক। দাদাই হেৰি কৰিলে, সেই তাৰ কবৰ মাটিটো আনি ইয়াত দি দিলে। ইমান ধুনীয়া ফুল আমাৰ বাৰীতে আছে, জংঘলী ফুল হয়। ইমান ধুনীয়া চাওকচোন। ইয়াৰ গুটি চুটি নালাগে, খাই গুটি গুটি খাই। এপাহি গোলাপ ফুল, क्या बोल रही हूँ मैं? চাৰ্চলৈ গৈ আছোঁ বৰ্তমান, যিহেতু আজি গুড ফ্ৰাইডে হয়। আৰু আপোনালোকক দেখুৱাম এতিয়া চাৰ্চত গৈ আমাৰ প্ৰেবিলাক কেনেকুৱা হয় গুড ফ্ৰাইডে দিনা। ধূলি উৰালে। আজি এই গুড ফ্ৰাইডেটো আমাৰ খ্ৰীষ্টীয় লোকসকলে পালন কৰা হয়, আৰু আপোনালোকক দেখাম আমি গুড ফ্ৰাইডেত কি কৰোঁ, সকলোখিনি চাৰ্চত কেনেধৰণে নিয়ম কৰা হয় আপোনালোকক দেখুৱাইছোঁ।
চাৰ্জত সোমালোঁ, কিন্তু চাৰ্জত তেতিয়া প্ৰথমে প্ৰে নহয়। এতিয়া আজি এই প্ৰেটো ফিলত হ'ব, তাৰপিছত আমি চাৰ্জলৈ আহিম।